প্ৰিয় বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো। কৰোনা ভাইৰাছ অচিনা ও নতুন সেয়ে মাৰাত্মকো কোনোবাই কিবা চিনি পোৱাৰ বুজাৰ আগতেই আক্ৰান্ত হৈছে। যিসকলে ভাইৰাছ বহন কৰিছে তেওঁলোকে যেনেকৈ এই সম্পৰ্কত জনা নাছিলে, একেদৰে যিসকল সংক্ৰমিত হৈছে তেওঁলোকেও তেনেকৈ কিবা জনা নাছিলে। উৎপত্তি স্থল চীনৰ পৰা। চীনৰ হুবেই ৰাজ্যৰ উহান চহৰৰ হাস্পাতালত 2019 চনৰ 18 পৰা 29 ডিচেম্বৰৰ মাজত 5 জন ৰোগী ভৰ্তি হয় তীব্ৰ নিউমোনিয়াৰ লক্ষণ লৈ। 5 দিনৰ পিছত এজনৰ মৃত্যু ঘটে। কি হৈছিল সেইটো বুজিবই পৰা নাই কোনোবাই। 2020 চনৰ 2 জানুৱাৰীৰ মাজত লেবৰেটৰী ৰিপৰ্টে নিশ্চিতভাৱে জনাইছে হস্পিটেলত ভৰ্তি 41 জন ৰোগী ভুগিছে নভেল কৰোনা ভাইৰাছ সংক্ৰমণত। তেওঁলোকৰ অৰ্ধেকৰ মাজত আগৰ পৰাই আছিল নানা ধৰণৰ অসুস্থতা, যেনেকৈ ডায়েবেটিছ, উচ্চ ৰক্তচাপ বা হৃদৰোগ, যাৰ ফলত এই নতুন ও অচিনা ভাইৰাছৰ সংক্ৰমণৰ তীব্ৰতা আন্দাজ কৰা কঠিন হয়। তাৰ পিছৰ ঘটনা সকলোৱে জানো। প্ৰস্তুত হোৱাৰ পূৰ্বে জঁপিয়াই বৃদ্ধি পাব ধৰে মৃত ও আক্ৰান্তৰ সংখ্যা। গাণিতিক হাৰত দ্বিগুণ চতুৰ্গুণ হৈ বিয়পিব ধৰিছে বিশ্বলৈ। সৰ্বপ্ৰথম আঘাতত চীনত কৰোনাত মৃত্যু আক্ৰান্তৰ নিৰিখ আটাইতকৈ মাৰাত্মক পৰিস্থিতিৰ মুখামুখি হয়। তাৰ পিছৰ ভয়াৱহতা ও ক্ষতিৰ দিশৰ পৰা শীৰ্ষস্থান দখল কৰিছে ইটালী, স্পেইন, যুক্তৰাষ্ট্ৰ, ইৰাণো বিশ্বৰ 2 শতাধিক দেশত বিয়পি পৰে। প্ৰায় প্ৰতিটো দেশতে মৃত্যু ও বহু আক্ৰান্তৰ ঘটনা ঘটিছে। প্ৰতি মুহূৰ্তত কৰোনাত মৃত্যু ও আক্ৰান্তৰ সংখ্যাবিলাক যিভাৱে বৃদ্ধি পাব ধৰিছে সেইটো ভয়প্ৰদ। উহানৰ সামুদ্ৰিক জীৱও কেঁচা মাংসৰ পাইকাৰী বজাৰৰ পৰা এই ৰোগ বিয়পিছে বুলি কোৱা হৈ আছে। তথাপি এই ধাৰণা সুনিশ্চিত হোৱা নাই। অনেকৰ ধাৰণা সংক্ৰমণ বিয়পিছে বাদুলিৰ পৰা। বাদুলি খোলা বজাৰত বিক্ৰী নহয়। অৱশ্যে চীন দেশত অনেক বাদুলি ধৰি বিক্ৰী কৰা হয় বিশেষ ৰেষ্টুৰেণ্টবিলাকত। খুব সম্ভৱ বাদুলি আৰু মানুহৰ মাজত অন্য কোনো প্ৰাণীয়ে মধ্যস্থতা কৰিছে বুলি বিশেষজ্ঞসকলে কয়। তেওঁলোকৰ মতে বাদুলিৰ পৰা সংক্ৰমণ বিয়পিছে সেই প্ৰাণীৰ মাজত, সেই প্ৰাণীৰ শৰীৰত সেই ভাইৰাছৰ গঠন দ্ৰুত পৰিৱৰ্তন হৈছে, যাৰ ফলত তাৰ পৰা সংক্ৰমণ হৈছে তাৰ সৈতে ঘনিষ্ঠ মানুহৰ শৰীৰলৈ। কৰোনা বিস্তাৰ সম্পৰ্কত এইবিলাক মতামতৰ সৈতে যুক্ত হৈছে চীন ও মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নাম। অভিযোগ আছে যে এই দুয়ো দেশৰ লেবৰেটৰীত জীৱাণুক লৈ পৰীক্ষাৰ কাম চলি আছিল। জীৱাণু অস্ত্ৰ তৈয়াৰীত আছিল প্ৰতিপক্ষক আঘাত কৰাৰ বাবে, আৰু তাৰ পৰাই বিপদৰ উৎপত্তি। কৰোনা ভাইৰাছ বিয়পোৱা ও উৎপত্তি সম্পৰ্কত নানামুখী মত ও সঠিক ধাৰণা পোৱা নগ'লেও এটা বিষয়ত সকলোৱে একমত, সেইটো হৈছে অচিনা ভাইৰাছটো অতি সংক্ৰমিত ও মাৰাত্মক। মানুহৰ পৰা মানুহৰ শৰীৰলৈ বিয়পে আৰু বিয়পে 2 ধৰণে। প্ৰথমতে যিসকলে পৰস্পৰৰ ওচৰত আছে, অৰ্থাৎ 6 ফুটৰ কম দূৰত্বত। দ্বিতীয়তে তৰল ফুটাৰ মাধ্যমত। যদি সংক্ৰমিত ব্যক্তিয়ে হাঁচি দিয়ে বা কাহ দিয়ে, ৰোগ লক্ষণ যেতিয়া দেখা নিদিয়ে তেতিয়াও সংক্ৰমিত ব্যক্তিৰ ওচৰত গ'লে ৰোগ বিয়পিব পাৰে। অৱশ্যে যিসকলৰ ৰোগলক্ষণ দেখা গৈছে সেই অসুস্থ ব্যক্তিসকলৰ পৰাই বেছি বিয়পে। আশ্চৰ্যৰ বিষয় এই যে মানৱ দেহৰ বাহিৰত অনেক সময় তাৰ অস্তিত্ব দেখা গৈছে, যেনে এৰচলৰ ফুটাত 3 ঘণ্টা, দাতৱ বস্তুত 4 ঘণ্টা, কাৰ্ডবোৰ্ডত 24 ঘণ্টা আৰু প্লাষ্টিক ও ষ্টেইনলেছ ষ্টিলত 3 দিন অৱধি বাচি থাকে কৰোনা ভাইৰাছ, যাৰ পৰা বুজা যায় যে বতাহৰ পৰা বা কোনো জীৱাণুদূষিত বস্তু স্পৰ্শ কৰাৰ মাধ্যমতো মানুহৰ দেহত এইটো আহিব পাৰে। বিশেষজ্ঞসকলৰ মতে নতুন এই ভাইৰাছ সংক্ৰমণৰ বিষয়ত আৰু যিটো বিচাৰ কৰা দৰকাৰ সেইটো হ'ল বৰ সহজে সেইটো মানুহৰ পৰা মানুহৰ দেহলৈ বিয়পিব পাৰে আৰু অনেক ডাঙৰ জনসংখ্যাত তাৰ সংক্ৰমণ দীৰ্ঘম্যাদী হ'ব পাৰে। দুৰ্ভাগ্যবশতঃ কোভিড-19 বৰ সহজেই বিয়পিছে। বিদেশ যাত্ৰাৰ বাবে বিশ্বৰ মানুহ এতিয়া পৰস্পৰৰ ওচৰত হ'ব পাৰে বাবে এই ভাইৰাছ এই দেশৰ পৰা অন্য এখন দেশলৈ সহজেই দ্ৰুত গতিত বিয়পিছে। কিমানখিনি সংক্ৰামক কোভিড-19 সেইটো গৱেষণাৰ পৰা বুজা গৈছে। সংস্পৰ্শত আহিলে এক ব্যক্তিৰ পৰা 2-3 জনলৈ বিয়পিব পাৰে এই ভাইৰাছটো সহজে বুজা যায়। ইয়াৰ ফলত বহুত কম সময়ত বৃহৎ জনসংখ্যা ও কমিউনিটি সংক্ৰমিত হ'ব পাৰে। যদিও এতিয়া কৰোনাৰ মৃত্যু হাৰ 2 বা 3%, ফ্লুত আছিল 0.1%, অৰ্থাৎ কোভিড-19 ফ্লুৰ তুলনাত 20 পৰা 30% বেছি প্ৰাণঘাতী। নতুন ও অচিনা কৰোনাক লৈ এটি ভুল আছিল। প্ৰথমতে সেইটো হ'ল ভবা হৈছিল প্ৰধানতঃ 60 বছৰ ঊৰ্ধ্বৰ ব্যক্তিসকলে কোভিড-19ত আক্ৰান্ত হৈছে, কিন্তু এতিয়া দেখা গৈ আছে যে শিশুসকলো আক্ৰান্ত হৈ আছে। আকৌ এনেকুৱা তথ্যও পোৱা গৈছে যে অধিকাংশ মৃত্যু হৈছে পুৰুষসকলৰ। এনেকুৱা কিয় হৈছে সেইটোক লৈ বিশেষজ্ঞসকলে কয় জৈৱিক আৰু জীৱন যাপনৰ শৈলী 2 কাৰণতে হ'ব পাৰে এনেকুৱা, যদিও ঠিক কাৰণ স্পষ্ট কৰা নাই বিশেষজ্ঞসকলে। আৰু এটি ধাৰণাৰ কথা বহুতে কয় সেইটো হ'ল গৰমত ভাইৰাছ বিয়পে কম, যদিও এতিয়া পৰ্যন্ত এই ধাৰণাৰ
কোনো সুনিশ্চিত বৃত্তি পোৱা যোৱা নাই। বৰঞ্চ বিশ্বৰ দেশে দেশে যিমানেই নতুন নতুন সংক্ৰমণৰ ঘটনা পোহৰলৈ আহি আছে, তথ্যই বুজা গৈছে যে এই নতুন বিপদ সম্পৰ্কে আধুনিক চিকিৎসা বিজ্ঞানৰ জনা বুজাৰ পৰিধি খুবেই সীমিত। কেৱল এটা বিষয়ে স্পষ্ট জনা গৈছে যে কৰোনা ভাইৰাছ অতি দ্ৰুত বিয়পি পৰে আৰু অত্যন্ত সংক্ৰামক, মাৰাত্মক ও সংবেদনশীল। তাৰোপৰি বিশ্বব্যাপী চিন্তাৰ শেষ নাই। কিহৰ দ্বাৰা কমাব পাৰি কোভিড-19? এতিয়া সমগ্ৰ পৃথিৱীৰ বিজ্ঞান বিশেষজ্ঞসকলৰ সন্মুখত একমাত্ৰ চেলেঞ্জ এইটোৱেই। বিশ্বৰ যিবিলাক দেশত কৰোনা দ্ৰুত গতিত বিয়পিছে তাৰ অভিজ্ঞতাৰ আলোকত বুজা গৈছে যে কেৱল ইয়াৰ বিয়পোৱা ৰোধ কৰাই যথেষ্ট নহয়, বৰঞ্চ এই ভাইৰাছৰ মহামাৰীৰ দৰে বিস্তাৰৰ বৃদ্ধিৰ হাৰ কমাই অনাটো আপাতত জৰুৰী। সেইবাবে দৰকাৰী কিছু বিষয়ক চিহ্নিত কৰিছে বিজ্ঞানীসকলে। ১ নম্বৰ, ব্যক্তিগত পৰিচ্ছন্নতা, অৰ্থাৎ বাৰ বাৰ চাবোনেৰে হাত ধোৱা, চকু নাক মুখত স্পৰ্শ নকৰা। ২ নম্বৰ, সংক্ৰামক ব্যক্তিক বিচ্ছিন্ন ৰখা বা স্ব ইচ্ছাই আলাদা থকা বা নিজেই ঘৰত থকা। ৩য়, স্কুল কলেজ যিকোনো সন্মিলিত স্থল বন্ধ ৰখা আৰু যিমান দিন সম্ভৱ টেলি সংযোগৰ মাধ্যমত যোগাযোগ কৰা। অচিনা ও নতুন প্ৰাণঘাতী কৰোনা ভাইৰাছৰ বিৰুদ্ধে এইবিলাকে এতিয়া পৰ্যন্ত একমাত্ৰ ও অতি আৱশ্যক প্ৰতিৰোধমূলক ব্যৱস্থা। কাৰণ সমগ্ৰ বিশ্বৰ টিকা তৈয়াৰীৰ কাম তীব্ৰ গতি চলিলেও সংশ্লিষ্টসকলৰ মতে নিৰাপদ কাৰ্যকৰ ভেকচিন পাবলৈ কমপক্ষে ১২ৰ পৰা ১৮ মাহ সময় লাগিব। সেইটো যদি গৱেষণাত সফল ও ভাগ্যই সহায় কৰি থাকে। এনে অৱস্থাত অন্যান্য অসুখত ব্যৱহৃত ঔষধ কোভিড-19ৰ বিৰুদ্ধে কাম কৰে নে নকৰে সেইটোও চোৱা হৈ আছে। মাৰ্চৰ বিৰুদ্ধে ৰেমডেছিভিৰ ঔষধটো প্ৰাণীৰ ওপৰত প্ৰয়োগ কৰি ভাল ফল মিলিছে। সেয়ে কোভিড-19ৰ বাবেও পৰীক্ষা কাম আৰম্ভ হৈছে আৰু এটি সৰু পৰীক্ষা হৈ আছে মেলেৰিয়া বিৰোধী ঔষধ ক্ল'ৰেকুনেক লৈ, যি ৰোগীয়ে কোভিড-19ত আক্ৰান্ত হোৱাৰ পিছত আৰম্ভ হৈছে। তেওঁলোকৰ দেহৰ পৰা পোৱা এণ্টিবডিও ৰোগ নিৰাময়ত কাম আহিব পাৰে বুলি কয় স্বাস্থ্য বিজ্ঞানীসকলে। কোভিড-19 গোটা বিশ্বত অতি মহামাৰী বা পেণ্ডেমিক আকাৰত বিয়পি আছে আৰু সেইটো অচিৰেই নিৰসনৰ দিশত নগৈ আৰু প্ৰবল হ'ব পাৰে। ফলত বিশ্ব সম্প্ৰদায়, ৰাষ্ট্ৰ ও চৰকাৰ, সমাজ ও মানুহ সকলোৰে সন্মুখত ভয়াৱহ বিপদ আৰু এই বিপদৰ পৰা উত্তৰণৰ দায়িত্ব বৃদ্ধি পাই আছে। ফলত বিশ্ববাসী সকলোৰে সন্মিলিত ও ব্যক্তিগত কৰ্তব্য হ'ল অত্যন্ত সতৰ্কতাৰ সৈতে আৰু বিবেকবান ও দায়িত্বশীলতাৰ মাধ্যমত কৰোনা ভাইৰাছৰ বিস্তাৰ প্ৰতিৰোধৰ নিৰ্দেশিত পন্থা অনুযায়ী কাম কৰা। যিমান দিনলৈকে ইয়াৰ কাৰ্যকৰ চিকিৎসাৰ সন্ধান পোৱা নাযায় তেতিয়ালৈকে কাম কৰি আমি যাব লাগিব। অচিনা নতুন ও মাৰাত্মক কৰোনা ভাইৰাছজনিত বিশ্বময় জনস্বাস্থ্যৰ চৰমতম সংকটৰ মোকাবিলাক বিশ্ব সম্প্ৰদায়ে তৃতীয় বিশ্বযুদ্ধ বুলি কৈছে। এই মহাযুদ্ধ যুঁজিছে সকলোৱেই মানুহ বনাম ৰোগৰ মহাসমৰণত যি অৱস্থাত আছে সেইখনৰ পৰাই যুঁজ চলাই যাব লগা হৈছে। মানুহ, পৃথিৱী ও মানৱতাক ৰক্ষা কৰাৰ সংকল্পত প্ৰতিটো মানুহকেই ঘৰত বাহিৰত যোদ্ধাৰ ভূমিকা পালন কৰিব লগা হৈছে। এই মহাযুদ্ধৰ ওপৰতে নিৰ্ভৰ কৰিছে পৃথিৱী ও মানৱ জাতিৰ ভৱিষ্যত। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।